আজি এই কাৰ্যসূচী সমগ্ৰ ভাৰতবৰ্ষতে অনুষ্ঠিত হৈছে আৰু বিজেপি চৰকাৰৰ মূল ইস্যুটোৱে আছিলে আপোনাৰ মূল্যবৃদ্ধি ৰোধ কৰা। গতিকে মূল্যবৃদ্ধিক লৈ পেলাই তেখেতসকলে ক্ষমতালৈ আহিছিলে, কিন্তু আজিতো মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই। গতিকে এই যে সমগ্ৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যে অত্যাধিক মূল্যবৃদ্ধি হৈছে, মেডিচাইনৰ হৈছে, খাদ্য সামগ্ৰীৰ হৈছে, পেট্ৰল ডিজেলৰ হৈছে, গেছৰ হৈছে বা এই চাৰ্পেনাৰলৈকে মানে পেঞ্চিল কাটাৰলৈকে, জুই চলালৈকে। গতিকে সেই সকলোবিলাক বস্তুতে মূল্যবৃদ্ধি হৈছে, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু এই চৰকাৰখনৰ পৰা ৰাইজে কেতিয়াও এইটো আশা কৰা নাছিলে। গতিকে ৰাইজে বহুত আশাৰে এই বিজেপি চৰকাৰটো আনিছিলে, কিন্তু আজি ৰাইজৰ আশাত চেঁচা পানী ঢালিছে। আজি মিঠাতেলৰ দাম বাঢ়িছে, 200 টকা হৈছে। আপোনালোকে ঘৰত সুধি চাব খেতিয়কবিলাকৰ সৰিয়হৰ দাম কিমান। সৰিয়হ আজি 3000, 3500 বা খুব বেছি 4000। গতিকে সৰিয়হৰ দাম বঢ়া নাই, কিন্তু মিঠাতেলৰ দাম বাঢ়িছে। তেনেদৰে বহু সামগ্ৰীৰ দাম, কৃষকৰ সামগ্ৰীৰ দাম নাবাঢ়ে, কিন্তু যিবিলাক ফেক্টৰী বা কোম্পানী তেওঁলোকৰ বস্তুবিলাকৰ দাম বাঢ়িছে। আজি 900 বিধ জীৱনদায়িনী ঔষধৰ দাম বাঢ়িলে। কিমান দুৰ্ভাগ্যজনক কথা ৰোগীসকলৰ কাৰণে। আজি বিচনাৰ দুখীয়া লোকসকলৰ যিটো হস্পিটেল, আমাৰ চৰকাৰী হস্পিটেলসমূহৰ বিচনাৰ ওপৰত টেক্স দিছে। আজি দৈ চিৰা মানে কি, এইটো আমাৰ অসমীয়া পৰম্পৰা। গতিকে অসমৰ খাদ্য যিটো পৰম্পৰা, এই খাদ্য পৰম্পৰাৰ ওপৰত টেক্স লগাইছে। এইটো অসমীয়াৰ পৰম্পৰাৰ ওপৰত আঘাত আনিছে। এইটো অতি দুৰ্ভাগ্যজনক কথা। আজি দৈ চিৰাৰ ওপৰত টেক্স লগাই নেকি, আপোনালোকে ভাবি চাওক। গতিকে পুষ্টিকৰ খাদ্যৰ ওপৰত টেক্স লগাইছে। এইটো অতি দুৰ্ভাগ্যজনক। আজি এই চৰকাৰৰ দিনত আজি অসমৰ ভাৰতৰ অৱস্থা আজি শ্ৰীলংকাতকৈ বেয়া দিশত গৈ আছে। অসমীয়া মানুহৰ বা ভাৰতবাসী কিছুমান মানুহৰ সজাগ আৰু সচেতনৰ কাৰণে সামান্যতম ইয়াত বাচি আছে। কিন্তু আজি অৰ্থনৈতিকভাৱে বস্তুৰ মূল্যবৃদ্ধিবিলাক যদি চাওঁ, তেতিয়া শ্ৰীলংকাৰ সমানে হৈছেগৈ আৰু ভেনিজুৱেলাৰ নিচিনা হ'ব, নেপালৰ নিচিনা হ'ব। গতিকে আজি সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন দুখীয়া ৰাজ্যবিলাকৰ যিটো অৰ্থনৈতিক দুৰৱস্থা হৈছে, তেনেকৈ অসমৰ ভাৰতৰ অৱস্থা ইতিমধ্যে হৈয়ে গৈছে। আৰু এতিয়াও যদি আমি ৰাইজে যদি সঁচাকৈ সচেতন নহওঁ, তেনেহ'লে ই যে অতি ভয়াৱহ দিশলৈ গতি কৰিব, ই নিশ্চিত। তাৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছে সমগ্ৰ ভাৰতবৰ্ষত আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি বজাৰে সমাৰে, বিভিন্ন চাৰিআলি তিনিআলিত, বিভিন্ন দোকানে পোহাৰে সেই কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আৰু আমি ৰাইজক আশা কৰিছোঁ যে ৰাইজে সেই ক্ষেত্ৰত সজাগ আৰু সচেতনতাৰে গ্ৰহণ কৰিব বিষয়টো।